স্বাগতম জানাইছো আপোনালোক সকলোকে মোৰ চেনেলটোলৈ আকৌ পুনৰ এবাৰ আপোনালোক সকলোৰে ভাল চাগে আমাৰো ভালে আজি আমি ঘৰলৈ আহি পাই গ'লো ফাইনেলি আৰু আজি অকমান ওলাই আহিছিলো ছাৰৰ লগত ছাৰে অকমান পাইছে আৰু আজি আছে আমাৰ লগত এজনী ভণ্টি মানে টিকলি হয়নে হাই কোৱা হাই আৰু আছে এফালে বা মোৰ বা ডাঙৰজনী বাৰ পিছত মই আৰু আমি এতিয়া অকমান চাও খাই আছো আজি ব্লগটো চাই থাকিব আজি আপোনালোকলৈ ধুনীয়া এটা ৰেচিপি দেখাম ৰেচিপিটো কিহৰ আপোনালোকে চাই থাকক তাৰপিছত কম দেখাই দিম এয়া আমাৰ আহি পাই গ'ল চিকেন ললিপপ আজি আমি ললিপপ খাইছোঁ এয়া ছাৰক কিবা কিবি সুধি আছিলোঁ কি সুধিছিলোঁ পাহৰিলোঁ এয়া খাই আছোঁ সাৱধান আহিলে খাব মই দেখাই দিম ৰেষ্টুৰেণ্টৰ নামটো কৈ দিম এইটো আমাৰ টিকলিয়ে খাইছে কেনেকুৱা লাগিছে কোৱা ভাল লাগিছে টেষ্টি নে টেষ্টি আৰু খাবা নি আৰু কি খাবা কোৱা যি খোৱা হৈ গ'ল পেট ভৰি গ'ল টেষ্টি নে মস্তি আহিলে ৰোল কি ৰোল এগ ৰোল হয় চিকেন ৰোল নহয় তেনে এইফালে টিকলি আৰু আমাৰ ছাৰ খাই হোৱা নাই পুৰা দিছে আৰু টেষ্টি পাইছে যে এতিয়া মই আহি পালোঁ ঘৰ আৰু এফালে আছে এফালে মা মই নিজৰ ঘৰত আহি পাইছোঁ আৰু ভণ্টিহঁতে কি কৰি আছে চা এফালে কি হিচাপ লিখি আছা মই কিবা কিবি হিচাপ লিখি আছোঁ আৰু সেয়া গাইজ দেখিছে আলু কাটি থৈছোঁ এফালে জলকীয়া এফালে পিঁয়াজ এফালে মাংস ৰেডি আৰু এতিয়া বনাম লোকেল চিকেন এফালে তেলত পিঁয়াজ কেঁচা জলকীয়াখিনি একেলগে মছলা জিৰা কেইটামান দি দিছোঁ গোটা জিৰা লোকেল চিকেন বনাই আছোঁ এয়া দেখিছে এতিয়া মাংসখিনি দি দিম এয়া দেখিছে এতিয়া মাংসখিনি ধুনীয়াকৈ দি দিছোঁ মাংসখিনি আগতীয়াকৈ পূৰা মিক্স কৰি থোৱা আছিলে মছলা দি আধা ঘণ্টামান এয়া দেখি এতিয়া মাংসখিনি ভাজি আছোঁ এয়া ভাজাৰ পিছত এতিয়া আলু দি দিম আলুৰ লগত আমি লোকেল চিকেন বনাইছোঁ আজি দেখিছে ভাজি এতিয়া আলু দি দিছোঁ আৰু ইয়াৰ লগতে আপোনালোকক আৰু দুটামান বনোৱা ৰেচিপি দেখাম লগতে মামাৰ ছোৱালীজনীয়ে বনাই আছে মই ভাবিছোঁ আপোনালোককো অকণমান দেখাই দিওঁ ইয়াৰ কেৰাহীত আৰু এইফালে কুকাৰ দেখি চাগে গমেই পাব কুকাৰত কি বনাইছোঁ আৰু হ'লেও তাই কৈ দিব কেনেকৈ বনাইছোঁ কি বনাইছোঁ মই বাৰু নকওঁ আপোনালোকক দেখাই আছোঁ দেখিছে ধুনীয়াকৈ উলিয়াইছে আৰু এইফালে মামাৰ ছোৱালীয়ে বনাইছে এইটো তিলৰ লাড়ু খাই কোৱা হাই এইটো তিলৰ লাড়ুটো গুড় আৰু জানি চাগে ন হ'লেও কৈ দিয়া কেনেকৈ গুড় আৰু গুড়টো ফাৰ্ষ্ট পগাই ল'ব তিলটো ভাজি পেলাই মিক্সিত গুড়া কৰি পেলাই নাৰিকল লাড়ু বনোৱাৰ নিচিনাকৈ বনাব আৰু এইটো হ'ল কুঁহিয়া পিঠা এইটো চকুৱা চাউল তিয়াই পেলাই মিক্সিত খুন্দি লৈ পেলাই তিলটো খুন্দিব গুড়ে তিলে সানি পেলাই আটা খনৰ নিচিনা বইল কৰি পেলাই ইয়াৰ ভিতৰত তিলটো সোমাই পেলাই কুকাৰত চিটি মাৰি দিলেই হ'ল এইটো আমাৰ কুঁহিয়া পিঠা এয়া দেখিছেনে শুনিলে ইমান টেষ্টি মই ৰাতিপুৱা খালোঁ অলৰেডি দুটা আৰু এতিয়া আকৌ খাম ৰাতিপুৱা টেষ্ট পালোঁ সেইটো কাৰণে আকৌ এবাৰ বনাই দিছে পগাইছোঁ এইটো জলফাই ৰেচিপি হয় জলফাই জেলি এইটো লুচিৰ লগত খালে বহুত টেষ্টি হয় এয়া অকণমান উতল অহাৰ লগে লগে আমি শুকাই থোৱা জলফাইখিনি ইয়াত দি দিম দিয়াৰ পিছত গোটেইখিনি আমি দি দিম ইয়াত চব চেক কৰি দিম দিয়াৰ পিছত অলপমান আমি ইয়াত অকণমান জাষ্ট নিমখ অকণমান দিম 1 টিস্পুনমান জিৰা গুড়া দিম অকণমান ৰেড চিলি দিম ইয়াত 1 টিস্পুনমান নিমখ দিম নিমখ দিয়াৰ পিছত আমি গোটেইখিনি হাতাৰে লৰাম পুৰা মিক্স কৰি দিয়া হৈছে দেখিছে আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু বহুত টেষ্ট হ'ব মই আজিলৈকে খাই পোৱা নাই কিন্তু মামাৰ ছোৱালী আজি বনাইছে যেতিয়া এতিয়া আমাৰ ঘৰতে বনাইছে যেতিয়া এতিয়াতো খাবই লাগিব থাকে আহি পেলাই যেতিয়া অলপ গাঢ় ৰং হ'ব ন কাঢ়া হ'ব তেতিয়া আমি এইটো নমাই দিম নমাই পেলাই ঠাণ্ডা হোৱাৰ পিছত এটা চিচা বৈয়ামত ভৰাই পেলাই আপোনালোকে ৰাতিপুৱা ব্ৰেডেই হওক লুচিয়ে হওক উলিয়ালে খালী হ'ল দেখিছে অকণমান হাই কৰি দিম কাৰণ পুৰা মিক্স হ'ব লাগিব অকণমান ভালকৈ সিজিব লাগিব এনেও বইল কৰাই আছিলে ন শুকান যোনখিনি জলফাই আছিলে সেইখিনি ভালকৈ শুকোৱা হৈছিলে এতিয়া বইল কৰি বহুত উতল আহিব লাগিব যেতিয়া অলপ এনেও মানে গুড়টো আঠা হয় যেতিয়া উতল আহিব তেতিয়া আমি এখন ঠাণ্ডা এটা বাচনত উলিয়াই পেলাই এইটো ঠাণ্ডা আপোনালোকে গম পালে আমি কেনেকৈ বনালোঁ আৰু এইফালে আমাৰ লোকেল চিকেন ভাত মানে হৈ গ'ল মাংস হৈ গ'ল বনোৱা এইফালে ভাতটো ৰেডি দালি আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আজিলৈ ইয়াতে ভিডিঅ'টো সামৰিছোঁ আপোনালোক সকলোৱে মোক ছাপোৰ্ট কৰিব তো আজিলৈ বাই বাই আমি খাওঁ এতিয়া চিকেন বাই বাই গাই